নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কণী আৰু ব্ৰেডৰ এটা ৰেচিপি। চাই থাকিবচোন মই কিনো ব্যৱহাৰ কৰোঁ। এয়া লৈছোঁ মই ব্ৰেড কেইখনমান, কণী 3টা, পিঁয়াজ 3টা কাটি লৈছোঁ, কাশ্মীৰ ৰেড চিলি অলপ লৈছোঁ, ধনিয়া পাউডাৰ লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ, অলপ জলকীয়া কাটি লৈছোঁ, ধনিয়া লৈছোঁ আৰু 3 চামুচমান ময়দা লৈছোঁ আৰু এয়া চুজি লৈছোঁ। এতিয়া মই ব্ৰেড কেইখনৰ ওপৰত কুহুমীয়া গৰম পানী অলপ দি পেলাই অলপ তিয়াই লৈছোঁ। লৈ মেলি অলপ চেপি ল'ম ব্ৰেড কেইখন। ব্ৰেড আৰু কণী পকৰা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ঘৰত এবাৰ সকলোৱে ট্ৰাই কৰি চাব আৰু খাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ব্ৰেড আৰু কণীৰ ৰেচিপি এটা বনাইছিলোঁ, আজৰি হ'লোঁ এতিয়া বনাই মেলি। লগৰ দুজনীয়ে ফোন কৰিছে আমাৰ ৰুমলৈ আহি আছোঁ বুলি, তাকে চাই থাকিবচোন কিনো কৰোঁ তাহাঁতৰ লগত, কেনেকৈনো আজি দিনটো পাৰ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেচিপিটো বনাই থাকোঁতে ভাবিছিলোঁ আজি টেষ্টি কৰিবলৈ কোনো নাহিব চাগে। এয়া দুজনী লগৰ আহি পালেহি। হাই দিয়া। খাই চোৱা কেনেকুৱা লাগিছে কোৱা, খাই মেলি। অঁ খোৱা। টেষ্টি হৈছেনে? টেষ্টি হৈছে বেদিকা। ভাবিছিলোঁ আজি বনাই থাকোঁতে মই ইমান ধুনীয়া ৰেচিপি এটা বনাইছোঁ, খাবলৈ কোনো নাই। এইটো ভাল লাগিছে, আহিলা যে নমতাকে যে আহিলা, সেইটো কাৰণে ভাল লাগিছে। আমাৰ আলহী এতিয়া যাবলৈ সময় হ'লহি, যায়গৈ বোলে। থেংক ইউ দেই কোৱাৰ কাৰণে। ইমানকৈ ভিডিঅ' কৰি দেখাই থকা নহ'ল আৰু কথা চথা পাতিলোঁ তাহাঁতৰ লগত। বহুত দিনৰ মূৰত আহিছে। আকৌ আহিবা হা, এবাৰ ভাত খোৱাকৈ আহিবা, ভাত খাবলৈ আহিবা। বাই বাই। আলহীক অকণমান আগবঢ়াই থৈ আহিলোঁ। আমাৰ মামনে বহুত কান্দিলে যোৱা সময়ত। মামন বেদিকাৰ লগত যাবগৈ মন আছিলে নি তোমাৰ? হা, বেদিকাৰ লগত যাবলৈ মন আছিলে নি? হয়, আকৌ যাবা দেই সিহঁতৰ ঘৰলৈ আহিলে তাই, যাবানে? ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।